নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোকক এই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ তোমালোকলৈ ক্লাছ 3 আছামিজ কিতাপখনৰ 10 নম্বৰ পাঠটোৰ আব্দুলহাটৰ নতুন ট্ৰেক্টৰ এই পাঠটিৰ কুৱেশ্যন আনচাৰসমূহ তোমালোকৰ লগত আজি আলোচনা কৰিম। গতিকেলৈ এই ভিডিঅ'টো অকণো স্কিপ নকৰিবা আৰু শেষলৈ চাই যাবা। ব'লা তেন্তে পলম নকৰি আৰম্ভকে কৰোঁ। 1 নম্বৰত আছে চোৱা উত্তৰ দিয়া। ক নম্বৰ আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে? উত্তৰ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে। খ নম্বৰটো চাওঁ আব্দুলৰ দেউতাক এজন কেনেধৰণৰ খেতিয়ক? আব্দুলৰ দেউতাক এজন ভাল বা আদৰ্শৱান খেতিয়ক। গ নম্বৰ আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি? উত্তৰ আব্দুলৰ দেউতাকে এজন ভাল খেতিয়ক হয়নে? আৰু তেওঁ এটা বঁটা পাইছিল আদৰ্শৱান খেতিয়ক হিচাপে। বঁটাটোৰ নাম কি? আদৰ্শ খেতিয়কৰ বঁটা। ঘ নম্বৰটো চাওঁ ব'লা উজ্জ্বল আৰু সংগীতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ কাৰণ কি? উজ্জ্বল আৰু সংগীতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ এটাই কাৰণ সিহঁতি ট্ৰেক্টৰ চাবলৈ গৈছিল। যিহেতু আব্দুলৰ দেউতাকে খেতি কৰিবলৈ এখন নতুন ট্ৰেক্টৰ কিনি আনিছে আৰু আমিও জানো যে কাষৰ বা আমাৰ কোনোবা ওচৰ চুবুৰীয়া খুৰা বা পেহা যি কি নহওক যোনেই নহওক নতুনকৈ বস্তু এটা আনিলে আমি পটককৈ চাবলৈ যাওঁ আৰু সেই ওচৰতে বা সিহঁতিও তেনেকৈ চাবলৈ গৈছিল নতুন ট্ৰেক্টৰ কিনি অনাৰ বাবে। উঙ নম্বৰটো চাওঁ ব'লা আমিও তাত গৈ উঠিব পাৰিমনে? এইবুলি সংগীতাই ক'ত উঠাৰ কথা সুধিছিল? উত্তৰ আমিও তাত গৈ উঠিব পাৰিমনে? এইবুলি সংগীতাই ট্ৰেক্টৰ উঠাৰ কথা সুধিছিল। তাই ইচ্ছুক হৈছিল যে ট্ৰেক্টৰখনত উঠিব তাইও, সেইবাবে মন মেলি তাই সুধিছিল যে ময়ো উঠিব পাৰিমনে বা আমিও উঠিব পাৰিমনে ট্ৰেক্টৰখনত? তেনেকৈ। প্ৰথম চাওঁ উজ্জ্বলহঁতে কি শুনি উৎসৱ খালে? উত্তৰ মানে সিহঁতি চক খাই গ'ল, উৎসৱ খালে সিহঁতি কি শুনি? উজ্জ্বলহঁতে পানী তোলা কলৰ শব্দ শুনি। যিহেতু সিহঁতি ক'ত আছিল? পথাৰত আছিল। ট্ৰেক্টৰ চাবলৈ গৈ পথাৰত আছিল আৰু পথাৰতে কি পানী তোলা কল এটা আছিল যিহেতু আমি মটৰ বুলি কওঁ তেনেধৰণৰ এটা যন্ত্ৰ যান্ত্ৰিক শব্দ এটা উৎপন্ন হৈছিল আৰু সেই পানী তোলা কলৰ শব্দ শুনিয়ে সিহঁতি উৎসৱ খাই উঠিছিল বা চক খাই উঠিছিল। দ্বিতীয় চটো চাওঁ বোলা সেইবোৰ পচন সাৰ দলিয়াই নষ্ট নকৰিবা ফৰিদাই কাক তেনেকৈ কৈছিল? উত্তৰ তেনেকৈ ফৰিদাই কাক কৈছিল? উজ্জ্বলক কৈছিল। 2 নম্বৰ কোৱা তোমালোকক ক'বলৈ কৈছে। ক নম্বৰটো চাওঁ পচন সাৰ কেনেকৈ প্ৰস্তুত কৰে? উত্তৰ পেলনীয়া জাবৰ জোঁথৰ গাঁত খান্দি পুতি থৈ পচন সাৰ প্ৰস্তুত কৰে। আমি বা তোমালোকে মা বা পাপাহঁতে যিবোৰ মা বিশেষকৈ পাকঘৰৰ বস্তু বা ঘৰৰ পেলনীয়া জাবৰ জোঁথৰ তেনেকৈ তোমালোকৰ কাষতে মাটি এটুকুৰাত গাঁত খান্দি পেলানি তাতে যদি পুতি থোৱা হয় 10 দিন 20 দিন তেতিয়া আকৌ পুনৰবাৰ খান্দি পেলানি যিটো গছ এজোপাৰ বা পুলি এটাৰ তাতে দিয়া হয় তেতিয়া তাক কি বুলি কয়? পচন সাৰ। মানে কি সেইটো এটা সাৰেই হয় ঘৰতে প্ৰস্তুত কৰি ব্যৱহাৰ কৰা এই সাৰ। তেতিয়া কি হয় এইবোৰ বিশেষকৈ যিবোৰ দৰৱ বা যিবোৰ সাৰ সেই যান্ত্ৰিক সাৰবোৰ বা সেই ক্ষাৰকীয় সাৰবোৰ সেইবোৰ বা ব্যৱহাৰ নকৰিলেও হয়। ঘৰতে পচন সাৰ প্ৰস্তুত কৰিব পাৰি। খ নম্বৰটো চাওঁ বোলা ট্ৰেক্টৰেৰে কি কাম কৰে? ট্ৰেক্টৰে কি কাম কৰে সুধিছে আমি ক'ব লাগে ট্ৰেক্টৰে হাল বাই আৰু মৰণা মাৰে হয়নে? ট্ৰেক্টৰে আমি মৰণাও মৰা খুব দেখিছোঁ আৰু হাল বোৱাও দেখিছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ ওলাইছোঁ। তাৰ আগতে কওঁ যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ দৰে সিহঁতেও ভালকৈ পঢ়িব পাৰে বা অকণমান সহায় হয়। আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেবোৰ ভিডিঅ' পুনৰবাৰ পাই থাকা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ লগ পাম বুলি আশা থাকিল। আজিলৈ বাই বাই।